নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টোত বন্ধু বান্ধৱীসকল 20টা জেনেৰেল নলেজৰ কুৱেশ্যন এনসাৰ লৈছো গতিকে আপোনালোকে ভিডিঅ'টো অকনো স্কিপ নকৰি শেষলৈকে চাব বুলি আশা কৰিছো ধন্যবাদ 1 নম্বৰ গুগল কোন চনত আৱিষ্কাৰ কৰা হৈছিল উত্তৰ 1998 চনত 2 নম্বৰ অসমত কেতিয়া প্ৰথম খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল উত্তৰ হৈছে 1867 চনত 3 নম্বৰ বৰ্তমান অসমৰ মহকুমা কেইটা আছে উত্তৰ হৈছে 78টা তাৰ পিছত 4 নম্বৰ স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল উত্তৰ হৈছে চুহুংমুং তাৰপিছত 5 নম্বৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয় উত্তৰ 24 ফেব্ৰুৱাৰী তাৰিখে 6 নম্বৰ আলাবৈ ৰণ কেতিয়া সংঘটিত হৈছিল উত্তৰ হৈছে 1669 চনত 7 নম্বৰ অসমত বন গৱেষণা কেন্দ্ৰ ক'ত আছে উত্তৰ হৈছে যোৰহাটত আছে 8 নম্বৰ কোনখন মহাসাগৰত বামুৰ্দা ত্ৰিভুজ অৱস্থিত উত্তৰ ভাৰত মহাসাগৰ 9 নম্বৰ হিউৱেন চাঙে কিমান চনত অসম ভ্ৰমণ কৰিছিল উত্তৰ হৈছে 640 খ্ৰীষ্টাব্দত 10 নম্বৰ ব্ৰাহ্ম সমাজৰ প্ৰথম অধিৱেশন ক'ত হৈছিল উত্তৰ কলকাতাত 11 নম্বৰ মিচিংসকলৰ গ্ৰাম্য আদালতখনৰ নাম কি উত্তৰ হৈছে কৌবাং 12 নম্বৰ প্ৰথম তৰাইন যুদ্ধ কেতিয়া হৈছিল উত্তৰ হৈছে 1191 চনত 13 নম্বৰ বিলেতৰ চিঠি নামৰ ভ্ৰমণ কাহিনীৰ ৰচক কোন উত্তৰ হৈছে জ্ঞানদাভিৰাম বৰুৱা 14 নম্বৰ কলা দিৱস কোন তাৰিখে পালন কৰা হয় উত্তৰ হৈছে 30 অক্টোবৰ তাৰিখে তাৰপিছত 15 নম্বৰ বিশ্বৰ সকলোতকৈ বেছি ধূমপায়ী দেশ কোনখন উত্তৰ হৈছে চীন 16 নম্বৰ অসমৰ ইতিহাসক কেইটা ভাগত ভাগ কৰা হৈছে উত্তৰ 4টা ভাগত 17 নম্বৰ গোৱালপাৰাত হুদুম পূজা কিহৰ বাবে পালন কৰা হয় উত্তৰ কৃষি উৰ্বৰতাৰ প্ৰতীক হিচাপে 18 নম্বৰ আয়াৰলেণ্ডৰ ৰাজধানী চহৰখনৰ নাম কি উত্তৰ হৈছে ডাবলিন 19 নম্বৰ হৰ্ষচৰিত পুথিখন কোনে ৰচনা কৰিছিল উত্তৰ হৈছে বানভট্ট 20 নম্বৰ সেউজ বিপ্লৱৰ ফলত কোনবিধ শস্য অধিক লাভৱান হৈছিল উত্তৰ ঘেঁহু ধন্যবাদ বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকলৈ মোৰ ফালৰ পৰা এটা সৰু ৰিকুৱেষ্ট আপোনালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ বন্ধুবৰ্গলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব ধন্যবাদ বন্ধু বান্ধৱীসকল